सिबिनां रायजोफोर बे समाव बाहागो लानो हानाय साफ्रोमनोबो आङो गोसो गोरबोनि अननाय आरो सिबिनायखौ बावहरबाय आरो दिनै बे हाबाफारियाव बाहागो लाफैनानै हाबाफारिखौ जाफुंसार होनायनि थाखाय आङो साबायखर बावबाय। मानगोनां रायजोफोर निमाहा बिबाय बारा गोबाव सम गैथ'वा साननैसो उनाव समा एभेलेबेल जागोन। आङो सानदोंमोन 4 बाजियाव सहैबाबो जागोन गुवाहाटीयाव नाथाय 3 बाजियाव सहैथारनांगौ मोनसे हाबाफारि नुजाफिनदों। दा बे हिसाबै एसे गुसुं समनि गेजेराव आङो थांनो सानदों नाथाय जोंहा आलासि दङ बिथांमोना बिबुंथि लाखिगोन। जोङो सोलायनायनि थाखाय मोनसे राजखान्थि खामानि मावदोंमोन। পৰিৱৰ্তনৰ শ্লোগান লৈ আমি ৰাজনীতিত আহিছিলো আৰু আজি পৰিৱৰ্তন আহিছে। পৰিৱৰ্তন আহিছে নে? সবৰো আহিছে পৰিৱৰ্তন। পৰিৱৰ্তন আহিব লাগিব। পৰিৱৰ্তন মানসিকতাত আহিব লাগিব প্ৰথমতে। মানুহৰ এই মানসিকতা পৰিৱৰ্তন আহিলে সব পৰিৱৰ্তন হৈ যাব। আমি ইলেকশ্যনত কৈছিলো পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ আৰু আজি আমি ক'ব বিচাৰিছো সবৰে লগত বিকাশৰ পথত সব জাতি জনগোষ্ঠী লৈ বিকাশৰ পথত আমি আগবাঢ়ি যাম। গতিকে বিভিন্নজনে বিভিন্ন কথা ক'লে যোৱা দশকৰ পৰা দশক ধৰি এই ভাল এই বেয়া এইটো কি কিন্তু আজি এইবিলাক সব অৱসান ঘটাই আপোনালোকে দেখিবলৈ পাইছে কি UPPL বিজেপি আৰু GSP সন্মিলিত হৈ এটা নতুন চৰকাৰ বনাইছে আৰু এই যে GSP বিজেপি UPPL সন্মিলিত চৰকাৰ এইটোতে এটা ডাঙৰ মেছেজ আছে কি আমি সকলো জাতি জনগোষ্ঠী দল সংগঠনক আঁকোৱালি লৈ পুষ্টিৰতাৰ মাজেৰে এটা সুস্থ সমাজ গঢ়িবলৈ আমি আগবাঢ়ি আহিছো। আমাৰ চিন্তাত আমাৰ দৃষ্টিত কোনো জাতি ভেদাভেদ নাই, সমাজ ভেদাভেদ নাই, ধৰ্ম ভেদাভেদ নাই। সকলোৱে দুবেলা দুমুঠি খাই ভালকে জীয়াই থাকিব পাৰিব লাগিব। সেইকাৰণে আপোনালোকে সহযোগ কৰক। আমি আপোনালোকক সেৱা কৰিম। আমি ইয়াত নেতৃত্ব দিবলৈ অহা নাই, আমি সেৱা কৰিবলৈ আহিছো। সেইদিনা শপত গ্ৰহণৰ পিছত আমাৰ যিটো ছেক্ৰেটাৰিয়েট আছে তাত আমি মিটিং কৰিছো আৰু মই বিষয়াসকলক আহ্বান কৰিছো যোৱা সময়ত যি হল এই সময়ত আমি ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগিব। BTC ছেক্ৰেটাৰিয়েটখন 35 লাখ মানুহৰ কাৰণে দিনে নিশা কাম কৰিব লাগিব। যদি কোনোবা ৰাইজক সেৱা কৰিবলৈ মন আছে তেখেতে ভালকে সেৱা কৰক। যদি কোনোবা সেৱা কৰিবলৈ মন নাই মিছামিছি জাগা দখল কৰিব নালাগে, সি বিদায় লওক। সেইকাৰণে এতিয়া সময় আহিছে ঘুষ খোৱাবিলাক কৰাপ্টেড বিলাক আৰু ইয়াতে মূৰ দাঙি উঠিব নোৱাৰিব। ৰাজনীতি চলিব বা নচলিব, গৰীব দুখীয়া মানুহ যদি কোনোবা ঠগাই খাবলৈ আৰু বিচাৰিছে সি আৰু বিদায় লোৱাই ভাল। সেইকাৰণে ৰাইজ আপোনালোকে আশীৰ্বাদ কৰক। আজি আমি সবে একত্ৰিত হৈছো, কাম কৰিবলৈ ওলাই আহিছো আৰু আপোনালোক আমি সবে মিলি আৰু সেই প্ৰশাসন যিটো BTR প্ৰশাসন BTC প্ৰশাসন সেইটো আমি ৰাইজৰ মাজলৈ আনিব বিচাৰিছো। সেইকাৰণে মই নিৰ্বাচনৰ সময়তে কৈছিলো কি 3 দিন অফিচত বহিব, 3 দিন সব বিষয়া ৰাইজৰ মাজে মাজে ঘূৰিব লাগিব। ময়ো ঘূৰিম, সবে ঘূৰিব, EM GM সব ঘূৰিব লাগিব। কাৰণ তাত অফিচত বহি আৰু ৰাজনীতি কৰি থাকিলে নহব। তো সেইকাৰণে ৰাইজ আজি দীঘলীয়া কথা নকওঁ। যিসকলে আমাক ভোট দিলে মই ধন্যবাদ জনাইছো, যিসকলে ভোট নিদিলে তেখেতসকলকো ধন্যবাদ জনাইছো। কাৰণ গণতন্ত্ৰত দুইটাৰে অধিকাৰ আছে, ভোট দিয়াৰো অধিকাৰ আছে, নেদাৰো অধিকাৰ আছে। কিন্তু কোনোবা দিছে কোনোবা নিদিছে এইটো আমি পাহৰি গৈছো। এতিয়া 35 লাখ জনসাধাৰণৰ এটা পৰিয়াল এই BTRৰ আমি। গতিকে কোনোবা BPF কোনোবা কিবা আছিলে এইবিলাক আপোনালোকে পাহৰি যাওক। মই আমাৰ দলৰ মানুহবিলাকক পাহৰি যাওক। ইয়াত কোনো দলাদলি নহয়। এতিয়া টাৰ্গেটটো হৈছে আমাৰ সমাজৰ সবচে গৰীব আৰু দুখীয়া শ্ৰেণীৰ মানুহ, অসহায় মানুহবিলাকক আমি সহায় কৰিব লাগে। এটা সুস্থ সমাজ গঢ়িব লাগে। শিক্ষা দীক্ষা সকলো আগবাঢ়ি যাব লাগিব। অহা পৰহিৰ পৰা কোকৰাঝাৰত আমি অফিচত বহিম। এক সপ্তাহ পিছৰ পৰাই সকলো জনগোষ্ঠীক আমি অফিচিয়েলি মাতি কোকৰাঝাৰত আলোচনা কৰিম কোন জনগোষ্ঠীৰ কি সমস্যা আছে আৰু যিটো পাৰো আমি কাউন্সিল লেভেলত সলভ কৰিম। যিটো নোৱাৰে আমি অসম চৰকাৰক ফৰৱাৰ্ড কৰিম আৰু যিটো অসম চৰকাৰে নোৱাৰে কেন্দ্ৰীয় চৰকাৰক ফৰৱাৰ্ড কৰিম।
আৰু আমাৰ এইখন চৰকাৰত অসম চৰকাৰৰ সম্পূৰ্ণ সহযোগ আছে আৰু দিল্লীৰ চৰকাৰৰ সম্পূৰ্ণ আশীৰ্বাদ আছে। তো সেইকাৰণে এইখন চৰকাৰ ৰাইজৰ চৰকাৰ আৰু ৰাইজৰ কাৰণে কাম কৰিব পাৰিব। ধন্যবাদ।